চ' গাইছ আজি আমি যাম মানে গোৱালপাৰাত। চ' মোৰ সকলো ছাবস্ক্ৰাইবাৰ্ছক মোৰ তৰফৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আৰু সমূহ অসমবাসী ৰাইজকো মোৰ তৰফৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আজি 1 তাৰিখ। মই কালি মানে ইমান এনজয় কৰা নাই কাৰণে ভিডিঅ' বনোৱা নাছিলোঁ। আজি মানে ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়া। কালি অলপ গৈছিলোঁ, ফুৰিবলৈ গৈছিলোঁ, কিন্তু নেদেখুৱালোঁ মানে। আজি আৰু মানে যাম গোৱালপাৰা, তাতে মানে মোৰ বৰমা এটা আছে, বৰমা তাতে যাম। চ' আপোনালোকৰ চাই ফুৰি খালোঁ মানে আৰু উঠি গ'লোঁ। চ' এতিয়া যাই আছোঁ চিনেমা হল। তৰালি ফুলা যাত্ৰা হেঁপাহিছিলা সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা জেনাকি আঁকি জানে মনে কৰা অভিমান। চ' গাইছ আহি পালোঁ মানে এতিয়া। এইটো মোৰ বৰমাহঁতৰ ঘৰ। আপোনালোকে প্ৰায়ভাগৰ ঘৰত দেখি পাইছে, এই দেখাইছোঁ আৰু ৰাস্তা দিয়া এডোখৰত আপোনালোকৰ এটা ক্লিপ পাইছে, আগৰ ক্লিপটো। প্ৰায়ভাগৰ ঘৰত এই চাওক এইটো থাকে, এইটো ছিষ্টেমটো আছে। সেই ঘৰৰ মানুহ ঘৰতো আছে এইটো ছিষ্টেম, চৰি এই ঘৰ মানুহটো আছে এইটো ছিষ্টেম। ইয়াতে মানে প্ৰায়ভাগৰ তাতে এনেকুৱা ছিষ্টেমটো আছে। এইটো ছিষ্টেমটো গেট বুলি কয়, ইংৰাজীত গেট বুলি কয়, আৰু আমাৰ অসমীয়া ভাষাত শংকালা। পথাৰৰ পৰা আহিলোঁ আৰু ফুৰিবলৈ। এইটো চাউতলা যোৱা ৰাস্তা। এখন চাইকেল ল'লোঁ মানে সিহঁতৰে বাবু এটা আছে। চ' চাইকেল লৈ যাওঁ আৰু অলপ ঘূৰি আহোঁ। উকাকৈ কেনভাছত আঁকিবলে মন মনতে সজোৱা জীৱন ছবিখন উকাকৈ কেনভাছত আঁকিবলে মন। ৰাস্তাটোদি সোমাই দিওঁ আৰু চাইকেল হয় যাম আৰু এখন হাতে ধৰিলে ভিডিঅ' মানে অলপ কৰিবলৈ অসুবিধা হয়। অলপ পানীটো দি মুখখন ধুই লওঁ। চ' চাইখনতে পাৰ্কটো ধৰোঁ। চ' অলপ পানী মুখ লগাই এই লাইটটো জ্বলিছে, অলপ মুখখন ধুই লওঁ। একদম ফ্ৰেছ পানী চাওক, পানীটো চাওক, আপোনালোকে ডাইৰেক্ট দেখা পায় তলত কি আছে। ইমান দিলে বালি, এইবিলাক গোটেই বালি। ঠাণ্ডা পানীখিনি, এইটো ক'ৰবাত নিজৰাৰ পৰা আহিছে পানীখিনি, গমছেনে? নিজৰাৰ পৰা আহিছে। অলপ বালি এইবিলাকতে মুখখন ভাল লাগিছে। তাৰে এইফালে দোকান এখন আছে, এখন দোকানখনত আপোনালোকে খাব মজা লাগে। লিট্টি চিপছ ল'লোঁ, কিবা কিবি খাই আৰু যাওঁ আৰু। A few moments later. গাহৰি মাংস দিলে খুৰীমাই, চ' খাওঁ আৰু দে আৰু টপটপীয়া জুইত হাঁহৰ মাংস চলি বনাই আছে মাইনাই। চ' আজি আৰু আপোনালোকৰ ৰিভিউটো খাই পেলাই ৰিভিউটো দি আছোঁ। চ' চাই থাকক আপোনালোকে।
So guys, এতিয়া বাজিল প্ৰায় 1:19 বাজিল। এতিয়া মই ভাতটো খাই ল'লোঁ। চ' এতিয়া অলপ ফুৰিবলৈ যাম বুলি কৈছে, তো চাই থাকোঁ। এতিয়া অলপ ৰেষ্ট লওঁ আৰু মনতে সজোৱা জীৱন ছবিখন সাজি ল'বলৈ নিজাকৈ সপোনৰে পৃথিৱী এখন জুখি চাবলৈ সন্মুখত আছে কত যাইছোঁ আমি এতিয়া হোৱা চাইকেল লৈ। আমাৰ এইকেইটা বন্ধু চাইকেল লৈ হোৱালৈ যাইছোঁ এতিয়া। আপোনালোকে চাই থাকক। বাধাৰে ওজন গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং সাঁতুৰি পাৰি হ'বলে যে মন যাত্ৰা হেঁপাহিছিলতে সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা জেনাকি আঁকি যাম আহিব কথা আছিল, কিন্তু তাতে গ'লে দেৰি হ'ব বুলি এতিয়া মাৰেং পুল আহিলোঁ। মাৰেং পুল না মাইৰাং পুল সেই নামটো নাজানো মই, তলত আহি গৈছে নামটো। চ' আমি এতিয়া অলপ নাঙতো উঠিব পাৰোঁ দিয়ক, নাঙতো উঠিব পাৰোঁ, চাই লওঁ আৰু তো চাই থাকক আপোনালোকে। এইটো আমাৰ অসমৰ সম্পদ গড়, ইয়াতে থৈ দিছোঁ। অৰিজিনেল নহয়, এইটো প্লাষ্টিকৰ। চ' গাইজ টিকট কাটি ল'লোঁ বটিং কৰিবলৈ 20 টকা কৰি। ইয়াত ডান্স চলি আছে নিউ ইয়েৰৰ বাবে, মানে খ্ৰীষ্টমাছত গছডাল মাজত ৰাখি তাৰ চাইডে চাইডে তেওঁলোকে ডান্স কৰি আছে। চ' তাৰপিছত আহিলোঁ এটা এতিয়া ঘৰত যাই আছোঁ। যাওঁতে চাইকেলত গৈছিলোঁ আৰু আহোঁতে এখন অটো ৰিক্সাত আহিলোঁ। মানে মই
হাফ চাৰ্ট এটা পিন্ধি গৈছিলোঁ মানে হাফ চাৰ্টৰ লগত দীঘল চাৰ্ট এটা পিন্ধি গৈছিলোঁ এতিয়া গধূলি হ'ব বুলি ঠাণ্ডা লাগিব কাৰণে মই গাড়ী অ'টো ৰিক্সাখনত আহিলোঁ বহুত ঠাণ্ডা সেয়া পাইছোঁ গৈ আছোঁ এতিয়া চ' কালি ঘৰলৈ যাম আৰু চ' গাইছ আজিলৈ দিছোঁ ধন্যবাদ জয় অসম শুভৰাত্ৰি